জোৰে দে অলপমান মুখনো বোকা খুৱাই দিছে हेलो गाइस नमस्कार वेलकम बैक टू माय यूट्यूब चैनल और आज आम कठिया तुलिबले आइसु भंटिए मैं और तुलिलो और 4-5 पेरा 6 पेरा मान तुलिलो और ब्लॉग तो कठिया तुलिर पर आरंभ करिसु कालिर पर आमी रुब লাগিব এটা পথাৰ শেষ হৈ গ'ল এটা পথাৰ আছে কালিৰ পৰা আৰম্ভ কৰিম আৰু আপোনালোকক এটু জেড দেখাই যাম চাই যাব আমি কেনেকৈ ৰোৱা ৰুব যাম আৰু ৰোৱা ৰুই কিমান যে ভাল লাগিছে অলপমান দূৰত আছে পথাৰটো তালৈ যাব লাগিব কালিও চাই যাব আৰু কালিও দেখাই যাম আৰু এতিয়া কঠীয়া তুলি মানে থৈ দিছোঁ মই এয়া এফালে মই তুলিছোঁ মানে বান্ধিব মই নাজানো তাৰপিছত বন্তিয়ে বান্ধি যাব এফালে এই তুলি আছে এয়া একদম বহুত স্পীডকৈ তুলিব পাৰে সি একদম এক্সপাৰ্ট আছে আৰু আজি অকণমান ডাৱৰীয়া হৈছে বহুত তুলিবলৈও ভাল লাগিছে দুজনীয়ে মই বাঁহ গছৰ তলত ৰাখিছে সেইটো কাৰণে বহুত ভাল লাগিছে মই তুলি তুলি এনেকুৱা থৈ যাওঁ মানে সি বান্ধি যায় মই বান্ধিব নাজানো মই বান্ধিলে যে চব খুলি যায় মই ভালদৰে বান্ধিব নাজানো যে সেইকাৰণে এই চব বান্ধি যায় মই তুলি যাওঁ আৰু অকণমান খং উঠিছে আকৌ ই অকল হৈ গৈছে আৰু কি বান্ধি যাব লাগে বুলি অকণমান খং উঠি আছে হ'লেও মানে কি কৰিম আৰু বান্ধিব নাজানো তেতিয়া সি বান্ধিবই লাগিব হয় নাই একদম স্পীডকৈ তোলে এয়া চাই যাওক দি আছে এইফালে চাওক একবাৰ হেৰে চব মুখ চুখ বান্ধি মেলি পূৰা হেৰি কৰি থৈছে কাৰণ ক'লা পৰিব বুলি যে অলপমান ৰদে খাব বুলি খাবই লাগিব ন ৰদত অকণমান ৰদে খাব লাগে ভিটামিন হয় আৰু চব পিনে ৰদ বৰষুণ চব পিনে অকণমান তুলিব লাগে আনাৰসটো আনিম দে ইয়াত অঁ আনাৰসটো এটা আনি থৈছোঁ ইয়াতে খাব লাগিব মজাই বেলেগ হ'ব ইয়াত খোৱা আৰু একদম তুলিবলৈ ভাল লাগিছে দুজনীয়ে মায়ে ববাই পথাৰত গৈছে হাল বাই আছে ববাই মায়ে কোৰ মাৰি আছে অকণমান দ পথাৰ যে সেইটো কাৰণে কোৰ মাৰিব লাগে তালৈ গৈছে আমি দুজনী তুলি থাকোঁ আৰু ল'ৰাকেইটো নাই তেনে চব বেলেগ বেলেগ জেগাত আছে আমি চাৰিটিয়ে মা ববা মই ভণ্টি আমি চাৰিটিয়ে কামত লাগিছোঁ আৰু সিহঁতে নাই হ'লেও বহুত ভাল লাগিছে পইচাও দি আহে যেতিয়া হয় নাই কাম কৰি বেলেগ পইচা ওলাইছে সিহঁতে আমি ঘৰৰ কাম কৰিছোঁ আৰু সেনেকুৱাই ভাল লাগিছে এয়া বান্ধিব লৈছে সেইটাতো ডাঙৰ হৈ পায় সেইটো অকণমান সৰু কৰি দে না সেনেকাই ডাঙৰ হৈছে না নাই হোৱা আনাৰসটো আনি ল'ম না আনাৰসটো আনি কিনে খাম ইয়াতে খাম বায়ে কঠীয়া তুলি আছে কালি ৰুই শেষ হ'ব তুলি আছোঁ আৰু কালিৰ পৰা ৰুব লাগিব এটা পথাৰ এটা শেষ হৈ গ'ল তাৰপিছত তুলি আছোঁ আৰু দুজনীয়ে শেষ কৰিম আৰু কিমান যে ভাল লাগিব কঠীয়া তুলিলোঁ এইফালে আছে কেইটা তুলিলি চফীয়া হ'বহে পায় আৰু আছে 30 ফেৰা তুলিব লাগিব গৰমত বহি ল'লোঁ এতিয়া আনাৰস কাটি আছে ভণ্টিয়ে এতিয়া দুজনীয়ে খাই ল'ম তাৰপিছত অকণমান আছে তুলিবলৈ ৰ'দ দিছে পিছবিলাকে তুলিম খাই মেলি খুব গৰম আৰু ৰ'দটো বেছি হৈছে গৰম হৈছে ৰ'দত বেছি নোৱাৰিছোঁ ন থৈ দিম পাই পাছতকৈ মজা লাগিব পাই ন মিঠা হ'লে ভাল লাগে মোক আনিছে ন ভাল লাগে কাটি আছে খানা লাগিছিলে 90 টকা কৈছে নহয় খাবলৈ মন গৈছে হ'লেও যে আকৌ আনিমে খাই কৰিব নোৱাৰিম তাৰপিছত থৈ দিলোঁ কিন্তু কাটাটো লাগি আছে আজিকালি হেৰিটোৱে ধুনীয়া ৰস আম কাটা নিচিনা কাটি দিলে এনেকৈ খাই ল'ব লাগিব মই দিয়া নাই আৰু বেছি ৰ'দ দিলে যিমান ৰ'দ দিয়ে সিমানেই মিঠা হয় বস্তুটো জানো
হেল্ল' গাইছ, আমি এতিয়া পথাৰলৈ গৈ আছো ধান ৰুবলৈ। এফালে গৈ আছে চা চবে নিজৰ নিজৰ লাঠি লুটা লৈ কিনি গৈ আছে। আহি আছে চবে, আমি পথাৰলৈ গৈ আছো। এইফালে চব পথাৰ, এয়া চব হাল বাই আছে। মানুহবোৰ ইমান ভাল লাগিছে। আহা আহা আহি থাকা। অ ভণ্টি আহ জল্দি আহ। সেইফালে আহি আছে। আমাৰ পথাৰখন পামগৈ এতিয়া, বেছি সময় নাই আৰু। গৈ আছোঁ আমি খোজকাঢ়ি, বহুত ভাল লাগিছে। এইফালে কল্পনা চা জেউৰা বেটিবহি আজি। আজি জেউৰা বেটিবহি। আৰু ইমান ভাল লাগে যে আমাৰ ইয়াত কাম কৰিবলৈ বহুত ভাল লাগে ন, ৰোৱা ৰুবলৈ বহুত ভাল লাগে। আজি ইমান জমিব কি কবি আৰু, কথাখিনি দেখাই আছো। কি খাবি খাবি আৰু খুৱাই দিম দেই। চব দিম চব দিম। এইফালে পথাৰ চবে ৰোৱা ৰুই ধুনীয়াকে। ইয়াত বা কি বনাইছে বা আজি দেখিছোন, ধাবা না কি বনাইছে বাৰু ইয়াত? ইয়াতো কিবা বনাইছে। বহুত এবছৰৰ মূৰত আহিছো আৰু পথাৰলৈ এবাৰ। আমাৰ পথাৰত পাই গ'লোগে। ববা একদম মৈ মাৰি আছে। এইফালে ইয়াত মায়ে ৰুই আছে। আমি এতিয়া সোমামগে আৰু পথাৰত। পানী আনিছো। ববাই পানী পিয়া লাগিছে পাই। এইফালে এতিয়া ৰুবলৈ আৰম্ভ কৰিছো আৰু আমি এইফালে ভণ্টিয়ে মায়ে সেইফালে কঠীয়ালৈ লৈ আহি আছে। আমি এতিয়া ৰুবলৈ যাম। পুৰা কঠীয়া লৈ যাম। আমাৰ মায়ে বেছি হোৱাত ঠেলি ঠেলি আহিছে যেন তেন কঠীয়ালৈ। আজি যেনেকা হলে ৰুই শেষ কৰিব লাগিব দেই। এয়া মই কঠীয়া ললো এতিয়া ৰুবলৈ। ভণ্টি এইজনী আমাৰ মা ওচৰৰ পৰা চক আজি পথাৰৰ একদম কঠীয়া চঠীয়া লয়। এয়া কঠীয়া চঠীয়া লয়। আজি ৰুই শেষ কৰিব লাগিব দেই মা। একদম দহৰ পিনৰ পৰা আহিবি, ৰুই শেষ কৰিব লাগিব। আমি গৈ আছো এতিয়া ৰুবলৈ। এইফালে ৰুই আছে আৰু ভণ্টিয়ে এইফালে বাৰ্বিমা মাকে ৰুই আছে। কল্পনা আহি আছে এইফালে মায়ে আৰু সি একদম সি ৰেডিয়ে কৰি আছে এতিয়ালৈকে। কেতিয়া ৰুব সি? হাত চাত কেনেকৈ ক'ত বান্ধি ল? ৰুই আছে আৰু ভণ্টিয়ে কি আই চব চব দিম চব দিম, চিন্তা নকৰিবি। এফালে আহিব লাগিছিলে হে, এফালে বিয়া দিব লাগিব কৈছে এজনীয়ে। হ'ব বাৰু। ঘৰ মালিকনীয়ে ৰোৱা ৰুইছে, জানিছে দেই ৰুবলৈ। ভালকে ৰু ৰু জানিছ জানিছ। হেঙাকে দিয়া, গজাটো সৰহকে দি কেনে হেঙাকে দিয়া। দ মাটি যে, বহুত দ মাটি, তোৰ কুমাৰী কুমাৰী ৰুৱে। হৈছে হৈছে হৈছে। এইফালে সখী কেনেকুৱা লাগিছে আজি? এনে লাভ ঠাইতে ওখ ঠাইতে চাব কৰিলে। এইফালে প্ৰিয়ংকা সৈজনী, এইজনী অৱন্ত মানুহজনী ৰুই আছে। সেইফালে কল্পনাই নৰুৱে মোৰ নিচিনাকে সাজি কাজি আছে। চবফালে দেখাই দিছো। দেখাইছো দেখাইছো। ডাঙৰ ডাঙৰ মজুক আছে দেই, ইমান ডাঙৰ ডাঙৰ মজুক আছে দেই ইয়াত। ভয় লাগে দেই, ভয় লাগে। আমি যে নুৰুং দেই, যামগে মজুক খালে। ভয় লাগে নহয়, মালিকনীয়ে এৱাই দিব লাগিব। ভয় লাগে, মজুক আৰু ভয় লাগিব মোৰ, নোৱাৰো মই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব। আজি আমাৰ খতম হ'বলৈ হৈছে আৰু বেছি সময় নালাগে। এতিয়া এইফালে শেষ হ'বলৈ হৈছে ন কল্পনা? এয়া চাই লওক
এজনী এতিয়া আহিছেহে যে হৰিবকৰজনী এতিয়া ৰুই শেষ কৰিব এতিয়া আমি ধান শেষ কৰিব লগতে আহিছেহে এইফালে এজনী ৰোৱা একদম ভাল লাগিছে আজি আমাৰ এনেকুৱা ফূৰ্তি লাগিছে তাৰমানে কি ক'ম আৰু ন শেষ হ'ব আৰু আজি কোন সেইটো মণিমাই এতিয়া কল্পনা গান লগাক এতিয়া এইফালে চক এতিয়া আমাৰ ৰোৱা এতিয়া শেষ হ'বলৈ হৈছে আৰু লাহে লাহে এইফালে তহঁতি জোৰ দে আকৌ একদম পুৰা জোৰ দে অকণমান আছে এতিয়া শেষ কৰিবলৈ শেষ হ'বলৈ হৈছে অঁ গৰম উঠিছে আৰু এতিয়া অকণমান আছে আৰু বেছি নাই এয়া জোৰ দি দে অলপমান মোকনো বোকা খুৱাই দিছে শেষ হ'বলৈ বোলে তোকে খুৱাই দিম অলপমান দে অলপমান হেৰাই দিম দে ইয়াক অলপমান হেৰাই দিছোঁ বোকা হেৰাই দিছোঁ এফালে দেখাই দে মজা মোক বোকা খুৱাই দিছে আকৌ আজি শেষ হ'ল বুলি একদম ফূৰ্তি লাগিছে এইফালে ভণ্টিয়ে একদম ৰুই আছে আৰু শেষ হ'বলৈ হৈছে এইফালে কল্পনাই ৰুই থাক কল্পনা ভালকে শেষ হ'বলৈ হ'লে একদম দামাকা পাৰ্টি খাব লাগিব আজি ঘৰত গৈছোঁ সেনেকুৱা তই বোকা খুৱাব নালাগে নহয় হে আজি ব্ৰইলাৰ 4 কেজি ওলা ব্ৰইলাৰে টানি দিছোঁ গাহৰি বন্ধ হৈ গ'ল জানো নহ'লে খাবলৈ মন যায়তো কি কৰিম এতিয়া সেইকাৰণে ঘৰত থকা গাহৰিকে মাৰিম বুলি ভাবিছোঁ এইফালে ভণ্টিয়ে ৰঙা বগা হৈ গৈছে এইফালে ভণ্টিয়ে ৰঙা বগা হৈ আছে এইফালে অলপমান ইয়াৰ বোকা অলপ সেনাই দিম আজি লাষ্ট দিন হয় চাই ল ইয়া সেনাই দিলোঁ আজি লাষ্ট দিন পুৰা ভাল লাগিছে নাই লগা কৈ দে আজি শেষ হৈ গ'ল আজিৰ পৰা একদম চাহত ভিতৰত সোমাব লাগে একদম ভাল লাগিছে আৰু পথাৰলৈ আহিব নালাগে আৰু এইখিনি আৰু বেছি নাই শেষ হ'বলৈ হ'ল আৰু এতিয়া ঘৰত যাব লাগে আৰু বেছি নাই এইয়া ববাই কঠীয়া ওলাই আছে এয়া এতিয়া ৰাস্তাত উঠিলোঁ ৰোৱা শেষ কৰি পেলালোঁ আৰু একদম কঠীয়া ইমান থাকি গ'ল এয়া ইমানখিনি থাকি গ'ল ববাই যেন তেন কষ্ট মষ্টকে ইমান দূৰৰ পৰা আনিছিলে কিন্তু এক পেলা থাকি গ'ল এতিয়া ঘৰত গৈ আছোঁ এইফালে ভণ্টি কৈ দে আৰু আমাৰ মায়ে একদম শেষ হ'ল আমাৰ যদি ৰোৱা ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু চবে ছাবস্ক্ৰাইব কৰি দিব আমাৰ ভিডিঅ'টো আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে সামৰিছোঁ চবে মৰম দিব